নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলোৰে ভাল আমাৰ বৰ্তমান ভাল বুলি ক'ব নোৱাৰি নিচেই গাটো ইমান এটা ঠিক নাই নিচেই এজনী আমাৰ তাই মোৰ চোৰ পেলাই দিছে তাই মানে লেট্ৰিন হৈছিলে লেট্ৰিন হোৱাৰ কাৰণে তাই অকণমান দুৰ্বল ইমান মেজৰ নহয় বাৰু তাই গাটো মানে এনেই অকণমান বেয়া হৈছে আৰু লেট্ৰিন কৰিছিলে কাৰণে অলপ দুৰ্বল ঠিক আছে তেতিয়াহ'লে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব তাকে ভাবিছোঁ তাইক ডক্টৰৰ ওচৰলৈ লৈ যাম এতিয়া চাহ বনাই আছোঁ গা ধুৱাই দিয়ে বাৰু তাৰপিছত তাইক মই গম পাইছোঁ ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিব নিশ্চয় এফালে চাই দিয়ে তাই নাচায় ঠিক আছে ভিডিঅ'টো কাটিটো কৈ থাকিব তাই মানে বহুত বেছি দুৰ্বল হয় এনেইতো তাই কেতিয়াও এনেকৈ নাথাকে কিন্তু এতিয়া তাইৰ অৱস্থা এয়া বহুৱাই দিলত বহিয়ে আছে একো খাবলৈ মন কৰা নাই গতিকে জল্দি লৈ যাওঁ আৰু তাইক আমি ওলাই আহিলোঁ আৰু এজনী আমাৰ নিচি আমি ক'লৈ যাওঁ হ'ল ডক্টৰৰ ওচৰলৈ যাওঁ বুলি কৈ দিয়া গাত ফুফু যোৱা তাই ফুফু যায় আমি এতিয়া যাওঁ মা মই আৰু নিচি যাম ঠিক আছে তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ পেপেত যামগৈ দেই পেপেত যাম মাজনীলে যে সঁচাকৈ বেয়া লাগে নিচি জন্মৰ আগৰ পৰাই মানে মায়েতো মোক ডক্টৰৰ ওচৰলৈ নিয়া তাৰপাছত এতিয়া আকৌ নিচিক টোপোলা বান্ধি সঁচাকৈ বেয়াও লাগে কিন্তু কি কৰিব উপায় নাই আইতা ক'লেতো এইখিনি কৰিবই লাগিব গতিকে মায়ে মোক কোনো ক্ষেত্ৰতে অকলে এৰি নিদিয়ে আৰু সেইকাৰণে য'ত যাওঁ মা লগত যায় যিহেতু নিচিক ধৰিবলৈকে লাগে আৰু এতিয়া আমি হস্পিটেল আহি পালোহি আৰু এতিয়া আমি টিকেটটো কাটি লওঁ প্ৰেছক্ৰিপশ্যনখন লৈ ল'ব লাগে আগতে ইয়াত নিয়মটো তেনেকুৱা ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰিম চাই থাকিম নিচিক মই ডক্টৰ সঞ্জীৱ বৰগোহাঁই ছাৰক দেখুৱাওঁ তেখেতে জন্ম হৈ প্ৰথম নিচিক পাইছিলে গতিকে নিচিক বেলেগ ডক্টৰৰ ওচৰলৈ নিলে ভালো নহয় গতিকে এবাৰেই নি চাইছিলোঁ কিন্তু ভাল নহ'লে গতিকে তেখেতৰ ওচৰতে দেখাওঁ গতিকে তেখেতে যদি এবাৰ তাইক চুই দিয়ে আৰু তাই ভাল হৈ যায় আৰু এতিয়া আমি দেখাই মেলি ওলাই আহিলোঁ এতিয়া প্ৰথমে দৰৱকেইটা লৈ লওঁ তাৰপাছত বজাৰত কাম কেইটামান আছে তাৰপিছত আকৌ আমি বজাৰৰ ফালে আমি দেখাই মেলি আহিলোঁ আৰু এতিয়া আমি অকণমান বজাৰলৈ যাওঁ কিবা এটা কিনিবৰ কাৰণে হয়নে নিচি আমি ওলাই আহিলোঁ ডক্টৰৰ ওচৰৰ পৰা আৰু এতিয়া আমাৰ নিচিক মই আঙুৰ কিনি খাবলৈ দি আছোঁ আঙুৰ কেইটামান খাব দি আছোঁ এতিয়া আমি সোমাইছোঁ অফিচ এটাত মানে তাৰ কাৰণে কিবা কাম এটাত সোমাইছোঁ আৰু নিচি খাই আছে আঙুৰ খাই আছে তাই আঙুৰ কেইটামান ধুই পেলাই খাবলৈ দিছোঁ চক বজাৰখনৰ যে পৰিস্থিতিটো দেখিলে এতিয়াৰ পৰিস্থিতিটো দেখিলে সঁচাকৈ বহুত বেয়া লাগে আগতে হোৱা হ'লে এইটো সময়ত পূজাৰ সময়ত বহুত ভিৰ লাগি থাকিলে হয় কিন্তু এতিয়া আৰু নিচিৰ কাৰণে এইটো কাপোৰ লৈ লৈছোঁ ৰ'বা তোমাৰ কাপোৰ এটা ফটো মাৰিছোঁ বিহু পালেহি আৰু বিয়াও আছে আৰু চেণ্ডেল কেলে তোমাৰ ইমান সোপা চেণ্ডেল আছে কাপোৰ ল'লা নহয় তুমি আৰু চেণ্ডেল নালাগে চেণ্ডেল নালাগে শুন কাপোৰ ল'লা নহয় হ'ব আমি এতিয়া বজাৰ কৰি ফুৰিছোঁ নিচি আৰু মই এইটো কাৰ্ড নাই হয়নে বিয়া এখন আছে গতিকে ঘড়ী এটাও লৈ ল'লোঁ বিয়াত গিফ্ট দিবৰ কাৰণে হাতত পিন্ধা ঘড়ী আৰু এতিয়া এজ ইউজুৱেল চানা লৈ লৈছোঁ 1,000 years later ভিডিঅ'টো তেতিয়াৰ পৰা আকৌ এতিয়াহে কণ্টিনিউ কৰিছোঁ মোবাইলত চাৰ্জ নাইকিয়া হ'ল সেইকাৰণে ভিডিঅ' কৰিব মই নোৱাৰিলোঁ আধাতে সামৰিবলগীয়া হ'ল মোবাইলত একেবাৰে চাৰ্জ নাইকিয়া হৈ থাকিলে আৰু সেইকাৰণে ভিডিঅ' কৰা নহ'লে আৰু এতিয়া ঘৰ পালোহি মানে ঘৰ পোৱালে 5টাই বাজিলে মানে ইয়াত পোৱালে মানে মা ঘৰৰ পৰা সেয়াই আৰু নিচিক দেখাই কৰি আনিলোঁ তাইক দৰৱ খুৱাবলগীয়া আছে দৰৱ খোৱাই নাই বাৰু এতিয়ালৈকে সেয়াই আৰু সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ বাকী কথা এটা কৈ থওঁ যেতিয়া নিজৰ সন্তানৰ গা বেয়া হয় তেতিয়া কোনোবাই যেতিয়া খবৰ লয় তেতিয়া ভাল লাগে ন যদি কোনোবাই গম পায়ো নিজৰ আপোন মানুহে ধৰক খবৰ নলয় তেতিয়া মানে মনটো কেনেকুৱা লাগে সেইটো হয়তো নিজৰ যিবিলাকৰ সন্তান আছে যাৰ লগত এনেকুৱা হৈছে তেওঁহে বুজি পাব আচলতে কোৱা হয় নাই সন্তান সুখীয়েই মানে মাক দেউতাকৰ সুখ আচলতে কথাটো এতিয়াহে উপলব্ধি কৰিছোঁ মা দেউতাই বহুত সৰুৰ পৰা এইটো কথা কয় যে তহঁতৰ সুখেই আমাৰ সুখ বুলি সঁচাকৈ সেইটো কথা যে সন্তানৰ সুখ মানেই নিজৰ মাক দেউতাকৰ সুখ আচলতে বেলেগকৈ আৰু এতিয়া সুখ বুলিবলৈ নহয় নিচিৰ সুখেই মোৰ সুখ আৰু সেইসকল মানুহক ধন্যবাদ জনাওঁ যিসকলে মোৰ লগতে
বা আমাৰ দুজনৰ লগতে মানে মোৰ নিচিৰো খবৰ ৰাখে, মোৰ ছোৱালীজনীৰো খবৰ ৰাখে। অকল যে বেমাৰৰ ক্ষেত্ৰতেই নহয়, মানে এনেও যদি ছোৱালীজনীৰ কোনোবাই খবৰ লয়, এই তাই আছেনে বুলি সোধে, তেতিয়া ভাল লাগে। তাৰ আগতে যেনেকৈ সোধে তোমাৰ ভালনে, এতিয়া যদি সোধে ছোৱালীয়ে কি কৰিছে, তাই কি খবৰ, তেতিয়া ভাল লাগে। মানে মোৰ মনৰ কথাখিনিহে কৈছোঁ আকৌ দেই, মানে সেইটোৱে আৰু সকলোখিনি সুখ আচলতে সিহঁতৰ লগতে নিহিত হৈ থাকে, সেইকাৰণে ভাল লাগে সিহঁতৰ খবৰ ল'লে। যিসকলৰ সন্তান নাই নহয়, যিসকলৰ সন্তান মানে নাই নহয় এতিয়ালৈকে নাই, ধৰক ভৱিষ্যতে হ'ব, নথকাখিনিয়ে হয়তো সেইখিনি জানে, আৰু নথকাখিনিও সেইটো ধৰক হ'লেহে সেইটো বুজি পাব। মানে যে নাথাকোঁতেতো ময়ো বুজি পোৱা নাছিলোঁ সন্তানৰ সুখ মানে ধৰক নিজৰ সুখ, মানে মাক দেউতাকৰ নিজৰ সুখ, সেয়াই আৰু। বাকী যি কি নহওক, সেইসকলক ধন্যবাদ যিসকলে মোৰ লগতে মানে মোৰ ছোৱালীজনীক খবৰ ৰাখে। অকল গা বেয়াতে যে খবৰ ৰাখিব লাগিব সেইটো নহয়, এনেও মানে খবৰ ৰাখিলে ভাল লাগে। যেনেকৈ ভৱিষ্যতেও যেতিয়া সন্তান ডাঙৰ হয়, সন্তানৰ লগতে মাক দেউতাকৰ খবৰ ৰখা মানুহখিনিকো মোৰ ভাল লাগে। সেয়াই আৰু, বিশেষ ক'বলগীয়া একো নাই। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, মনৰ কথাখিনিহে ক'লোঁ। কোনোবাই আকৌ তাতে ক'ব তাই ডাঙৰ লেকচাৰ দিছে ইউটিউব চেনেল খুলি পেলাই, সেইটো বুলিও নহয়। ইউটিউব চেনেলটো কি আৰু, ইউটিউব চেনেলটো আচলতে মই খোলাৰ উদ্দেশ্য তেনেকুৱা বৰ বিশেষ একো ডাঙৰ উদ্দেশ্য নাই ইউটিউব চেনেলটো খোলাৰ। যাতে নিচিৰ শৈশৱ কালটো, মোৰতো শৈশৱৰ ফটো একপিও নাই মোৰ সৰুকালৰ, গতিকে নিচিয়ে ডাঙৰ হৈ দেখক। তাইক মই কেনেকৈ ডাঙৰ কৰিছিলোঁ, আমি দেউতাকে আৰু মই কেনেকৈ ডাঙৰ কৰিছিলোঁ তাইক সৰুতে, কোনে কি কৰিছিলে, কি নাই কৰা, সেয়াই আৰু। সেইখিনিৰ কাৰণেহে মই আচলতে ভিডিঅ'খিনি বনাওঁ, মানে তাই যাতে দেখক। বাকী অন্য একো নাই, বা নিজেও চাব পাৰোঁ। বাকী বৰ দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিওঁ। নিচিকটো এগালমান দৰৱ দিলে, মানে এগালমান বেছি নিচিক দৰৱ দিছে কাৰণে। সেয়াই আৰু, আপোনালোকৰ লগত যিহেতু সকলো শ্বেয়াৰ কৰোঁ আজিকালি, গতিকে এইটো ভিডিঅ' মানে শ্বেয়াৰ কৰিলোঁ। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো মই বৰ বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব নিচি যাতে সোনকালে ভাল হয়। সেয়াই আৰু, ঠিক আছে, ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, শুভৰাত্ৰি।